হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে মিষ্টাৰ ৰাফটাৰ ব্লগ অপি। চ' বন্ধুসকল, আপোনালোকে দেখি আছে যে এইটো আপোনাৰ গুৱাহাটী হাতীগাঁৱৰ দৃশ্য হয়। চিলিণ্ডাৰ বিস্ফোৰণত 120টা ঘৰ জ্বলি ছাই হৈ যায়। এই ঘৰবোৰৰ লগতে তেওঁলোকৰ যিবিলাক নথি পত্ৰ আছিলে সকলোবোৰ জ্বলি ছাই হৈ যায়। বন্ধুসকল, আজি বহুত বেয়া লাগিলে, বহুত আঘাত লাগিলে মনত এই দৃশ্য দেখি। বহুত কষ্টৰে তেওঁলোকে বসবাস কৰিছিলে, বহুত কষ্টৰে তেওঁলোকে এই ঠাইত বসবাস কৰি আছিলে। তো আজি এই বিস্ফোৰণত তেওঁলোকৰ সকলো ঘৰ জ্বলি ছাই হৈ যায়। 120টাকৈ ঘৰ জ্বলি ছাই হৈ যায়, লগতে নথি পত্ৰবোৰো ছাই হৈ গৈছে। তেওঁলোকৰ চৰকাৰৰ ওচৰত এটাই সঁহাৰি দিয়ে, যাতে এটা সুবিধা পায় আকৌ নথি পত্ৰবোৰ ৰিনিউ কৰিবলৈ। বন্ধুসকল, মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়, কথা মোৰ ভালদৰে ওলাই অহা নাই আৰু দৃশ্যটো চাই মোৰ বেয়াও লাগিছে, গতিকে কথা মোৰ ভালদৰে ওলাই অহা নাই। কিবা ভুল হ'লে ক্ষমা কৰিব, লগতে ভিডিঅ'টো লাইক কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো মোৰ অনুৰোধ আপোনালোকৰ। চাইছে যিহেতু ছাবস্ক্ৰাইবটো কৰি যাওক। ছাবস্ক্ৰাইব কৰিলে মোৰ এটা আগ্ৰহ হ'ব, এটা উৎসাহ হ'ব, যাতে মই নেক্সট টাইম এনেকুৱা ভিডিঅ' আকৌ আপোনালোকৰ ওচৰত দাঙি ধৰিব পাৰোঁ, লৈ আহিব পাৰোঁ। অইন ইউটিউবাৰবিলাকৰ নিচিনা মই কথা ক'ব নাজানো, যে স্পীডত বা টেকনিকেল লগাই মই কথা ক'ব নাজানো, কিন্তু তথাপিও আপোনালোকৰ ওচৰত যিহেতু এইটো পৰিস্থিতিত যিহেতু মই এই দৃশ্য দেখিছোঁ, এইটো পৰিস্থিতি মই সন্মুখীন হৈছোঁ। চ' আপোনালোককো জনাইছোঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নাজানিলেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। মোৰ ফালৰ পৰা এটাই অনুৰোধ জনাইছোঁ সমগ্ৰ ৰাইজক, যাতে আপোনালোকে চিলিণ্ডাৰ বিস্ফোৰণৰ পৰা যাতে সাৱধানে ৰাখে। চিলিণ্ডাৰ ব্যৱহাৰ যাতে সাৱধানভাৱে কৰে। চিলিণ্ডাৰ ব্যৱহাৰ হোৱাৰ পিছত যাতে আপোনালোকে তাৰ চিলিণ্ডাৰৰ মেইন চুইচটো অফ কৰি ৰাখে, বন্ধ কৰি ৰাখে। মোৰ এইটো অনুৰোধ, যাতে আপোনালোকে এনেকুৱা ভুল নকৰে যে আপোনালোকে চিলিণ্ডাৰ ব্যৱহাৰ কৰিছে, গেছ ব্যৱহাৰ কৰিছে, কিন্তু মেইন চুইচটো বন্ধ কৰিব পাহৰি গৈছে, অফ কৰিব পাহৰি গৈছে। আৰু যাৰ ফলত আজি এইটো ঘটনা ঘটিলে ইয়াত হাতীগাঁও, গুৱাহাটী হাতীগাঁৱত। বহুত বেয়া লাগিলে, 120টাকৈ ঘৰ জ্বলি গৈছে। চ' বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ধন্যবাদ বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ক'ত নেকি দৰ্জাৰ বেৰা? ক'ত দৰ্জাৰ বেৰা? সেইবিলাক কৈ তল সেইগিলা আহিছিলে, সেইগিলা মোৰ কাকত নাই, সেইগিলা টিঙৰ বেৰা আছিলে, সেইগিলা সেইগিলা